আসসালামু আলাইকুম মোৰ মা ভনীসকল আহম ইছলামিক চেনেল জিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমাৰ বিষয়টো হৈছে যিসকলে ইস্তিখাৰাৰ দোৱাটো আৰবিত ক'ব নাজানে তেওঁলোকে অসমীয়াত কেনেদৰে ক'ব। এই দোৱাটোৰ ভাঙনি আপুনি নামাজ শিক্ষাটো পাই যাব, কিন্তু কিতাপত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰা হয় যাক বহু সংখ্যক অসমীয়া মানুহেই বুজি নাপায়। গতিকে মই আপোনালোকৰ সুবিধা অনুযায়ী নিজৰ মাতৃভাষাতে ধুনীয়াকৈ দোৱাটো লিখি দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল দোৱাটো এনেদৰে ক'ব। ইয়া আল্লাহ, আপোনাৰ জ্ঞানৰ মাধ্যমেৰে কোনটো কৰিলে ভাল হ'ব মই জানিব বিচাৰিছোঁ। আপোনাৰ কুদৰতৰ দ্বাৰা মোৰ ভাগ্য কি হ'ব মই জানিব বিচাৰিছোঁ। ইয়া আল্লাহ, আপোনাৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিছোঁ, মোক সিদ্ধান্ত লোৱাত সহায় কৰা। ইয়া আল্লাহ, আপুনি জানে কোনটো কৰিলে ভাল হ'ব আৰু কোনটো কৰিলে বেয়া হ'ব। ইয়া আল্লাহ, আপুনি সকলো সিদ্ধান্ত লয়, আমিতো একো নাজানো। ইয়া আল্লাহ, ভৱিষ্যতত কি হ'ব আপুনি সকলো জানে, আপুনি জানে আমাৰ জ্ঞান নাই। আল্লাহ, এই কামটো যদি ঠাইত আপুনি কি বিষয়ৰ কাৰণে ইস্তিখাৰা কৰিব ওলাইছে সেই কামটোৰ বিষয়ে আপুনি কৈ দিব। আপুনি যদি কোনো বিজনেছ কৰিব ওলাইছে তেন্তে আপুনি ক'ব যে এই বিজনেছটো যদি, আৰু আপুনি যদি বিয়াৰ কাৰণে কৰি আছে তেন্তে আপুনি ক'ব এই নিকাহখন যদি, এনেকৈ ক'ব। আৰু আপুনি যদি আৰবিত দোৱাটো পঢ়ি আছে তেন্তে আপুনি হাজাল আমৰা পোৱাৰ লগে লগে আপুনি তাতে বিষয়টো কৈ দিব। হাজাল আমৰা মানে হৈছে এই কামটো, কোনটো কাম আপুনি কৰিবৰ কাৰণে ইস্তিখাৰা দোৱা পঢ়ি আছে সেই কামটো আপুনি কৈ দিব। ইয়া আল্লাহ, এই কামটো যদি দিন দুনিয়া আৰু আখিৰাতৰ কাৰণে ভাল হয় তেন্তে এই কামটো মোৰ কাৰণে সহজ কৰি দিয়ক আৰু এই কামত বৰকত দান কৰক। আৰু যদি এই কামটো মোৰ দিন দুনিয়া আৰু আখিৰাতৰ কাৰণে ক্ষতিকৰ হয় তেন্তে এই কামৰ পৰা মোক বিৰত কৰি ৰাখা আৰু এই কামটোৰ পৰা আমাক ৰক্ষা কৰা। এই কামটোৰ পৰা আমাক ৰক্ষা কৰা, কোনটো কামৰ পৰা আপুনি ৰক্ষা পাব বিচাৰিছে এই কামটো আপুনি ইয়াতে কৈ দিব। এই দোৱাটো পঢ়ি আপুনি কাৰো লগত কথা নপতাকৈ শুই যাব। হয়তো আপুনি সপোনতো ইশাৰা পাব পাৰে, নহয়তো আপুনি টোপনিৰ পৰা উঠাৰ পিছত সেই কামটোক লৈ আপোনাৰ মনটো অশান্তি হৈ থাকিব পাৰে। আপোনাৰ যদি মনটো অশান্তি হৈ থাকে বা কামটো কৰিবৰ কাৰণে মনটো নাগয় তেন্তে আপুনি বুজিব যে আপোনাক আল্লাহ তাআলাই কামটো নকৰিবৰ কাৰণে ইংগিত কৰিছে। আৰু আপোনাৰ যদি কামটোক মনটো ফূৰ্তি লাগি থাকে বা কামটো কৰো লাগি থাকে তেন্তে আপুনি ভাবিব যে আল্লাহ তাআলাই আপোনাক কৰিবৰ কাৰণে ৰাস্তা দেখুৱাইছে। আৰু আপুনি যদি একো ইংগিত নাপায় তেন্তে আপুনি এই আমলটো একেথিৰে 3 দিন 5 দিন 7 দিনলৈ কৰিব পাৰে। আপোনাৰ যদি নিয়ত শুদ্ধ হয় আপুনি নিশ্চয় ইংগিত পাব ইনশাআল্লাহ। আল্লাহ তাআলা সকলোকে এই আমল শুদ্ধভাৱে কৰাৰ তৌফিক দান কৰক। কিবা বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।